তোক মই কিমান কৈছো যে বেমাৰী দেহাটোৰে ছাগলী গৰুবোৰ টানি নাথাকিবি বুলি এনেই মানুহটো বেমাৰত দুৰ্বল হৈ আছ বৰ ভাল কথা বেছি আৰাম কৰি বেমাৰবোৰ আৰু ডাঙৰ কৰক চব মানে তই যা ভিতৰলৈ যা বজাৰলৈ যোৱাৰ আগতে মোক গোটৰ মিটিঙৰ পইচা কেইটা দি যাওক মই মিটিঙলৈ যাব লাগে মাৰে ক'লৈ গ'ল নাজানো দেউতা ককাই কৈছে দুপৰীয়া বোলে মা গোটৰ মিটিঙৰ পৰা অহাই নাই ককাই চাগে দুপৰীয়া ভাতেই নাখালে আপুনি দেখিছেই নহয় হিচাপ নিকাচবিলাক বুজিছে আপোনাৰ পইচাকেইটা এই দিৱালীৰ পিছতে ক্লিয়াৰ কৰি দিম দিয়ক চাওক এনেকে পিছুৱাই দেখিলে মোৰ অসুবিধা হয় কিন্তু মানুহবোৰক বয়সে হেঁচা মাৰি ধৰিলে বুটলি নিবলৈ যদি কোনোবা এটা থাকিলহেঁতেন আপুনি কাক মাৰি কথা কৈছে পুৱাই পুৱাই মোৰ মুখখন খুলি নল'ব চৰুত ভাত আছিল কেৰাহীত ভাজি আছিলে কাঁহীখন লৈ ভাতকেইটা বাঢ়ি খাব নোৱাৰিলে পুৰি নভৱাকৈ সদায় কথা ক'লে ময়ো সহ্য নকৰিম আমাৰ এই বেঙাতে যে বম ফুটাবলৈ একেবাৰে ভয় কৰে এইজনী বেছি কথা কবলৈ আহিছে তোমালোকৰ কি কি প্ৰমাণ আছে বাইদেউ অ ছাৰ আহক ভিতৰলৈকে আহক নাই নালাগে দিয়া ইয়াতে দাদা ঘৰত নাই নেকি অ আছে ল'ৰাটোক মাতিবলৈ পঠিয়াইছোৱে আপুনি আকৌ আহিব বুলি মই এখেতক কোৱাই নাছিলো আচ্ছা ছাৰ ঘৰটো উলিয়াওঁতে একো অসুবিধা হোৱা নাই নহয় নাই এই বাটতে টমটমৱালা এজনক পালো তেওঁ সুন্দৰকে ঠিকনাটো দি দিলে মোক অ আমাৰ হে টুন চাগে ৰ'ব আপুনি বহকচোন এখেতক ময়ে মাতি আনো ঠিক আছে অ শুনিছেনে ভটভটি লৈ যে কোনোবা মানুহ এজন আহিছে মায়ে তোমাক মাতিছে আকৌ কোন আহি ওলালেহি এটা কাম কৰচোন তই ছাগলীজনী ধৰ আৰু সেই গছজোপাৰ আগলৈ হাউতকৈ দিয়াকে যাচোন যা হ'ব হাউতকৈ চাই আহোঁ এইজনী নাই আৰু 15 মিনিট গোট খাইছে ন ঠিক আছে সকলোকে গোট খাই থাকিব লাগিব হ'ব ঠিক আছে বোপা তোমাক চিনি নাপালো খুৰাদেউ মই বেংকৰ মানুহ দাদাৰ লগত দুটামান কথা পাতিব লগা আছিল সেইকাৰণে আহিলো ভালেই কৰিলা বোপা পিছে তোমাৰ ঘৰ ইয়াতেই নে বোপা নহয় খুৰাদেউ মই ওচৰতে ভাড়াহে থাকো মোৰ ঘৰ লখিমপুৰত নমস্কাৰ আপুনি বিনন্দ বৰুৱা নহয় জানো হয় মই বুলেন বৰা আপোনাৰ মানুহজনী যিটো গোটৰ লগত জড়িত হৈ আছে সেই গোটৰে মই ফিল্ড মেনেজাৰ বাইদেৱে লোন এটাৰ কাৰণে এপ্লাই কৰিছিল সেইকাৰণে বেংকৰ ফৰ্মেলিটি অনুযায়ী কিছুমান তথ্য ল'বৰ কাৰণে আহিব লগা নতুন লোন কিন্তু আগৰটোৱেই এনেই কিমান মান টকা এপ্লাই কৰিছিল বাৰু ছাৰ হয় 1 লাখ টকা আচৰিত 1 লাখ টকা তোক যে এতিয়া গছৰ আগত বান্ধি দিম হা তই যে পাত খাই যে পেটটো ভৰাই আহিবি হা কি হল মাখন কিয় ইমান ফুপাইছে উফৰাম কি হৈছে বুজাই নকওঁ কিয় কি হল ছাগলীজনী
দাদাই ছাগলীজনী লৈ গছত এতিয়া আমি ওপৰলে যাম দেই ক'ত যাম ঐ মৰা কি কৰিব ওলাইছে ছাগলীজনী কলৈ নিয় ছাগলীজনী গছৰ আগত দিয়া আহো সোনকালে পেটটো ভৰিব ছাগলীটো এৰি দে এতিয়া মই থাকিম তোক কোনে গছৰ আগত বান্ধিবলৈ কৈছে দেউতাই কৈ পঠাইছে আকৌ গছৰ আগত বান্ধিবলে যথা মূৰ্খ ক'ত গছৰ আগত বান্ধিবলৈ কৈছে এই আগফালেহে বান্ধিবলৈ কৈছিলে বেলটো এইটো মাকন ছাগলীজনী লৈ বল একো আচৰিত হ'বলগীয়া কথা হোৱা নাই এই আজিৰ যুগত 1 লাখ টকাৰ মূল্য কিমান এই টকাৰ মূল্য কিমান তুমি মোক প্ৰশ্ন কৰাতকৈ নিজক প্ৰশ্ন নকৰা কিয় হা তুমি দেখিছাই মই ঘৰখন কেনেকৈ টানি আজৰি চলাই আছো সেই যিমান পাৰিছো সকলোকে চেষ্টা কৰিছো সন্তুষ্ট কৰিবলৈ তথাপিও মানে তুমি ঘৰখনত যিমানবোৰহে সমস্যা সেই 1 লাখ টকাৰ সেইখিনি জোৰা মাৰিব নোৱাৰি এই ছোৱালীজনীক ভাল স্কুল এখনত পঢ়াবলৈ তোমাৰ জানো মন নাযায় ঘৰখনত ভাল লেট্ৰিন এটা নাই আলহী দুলহী আহিলে কিমান লাজ পাওঁ মইহে জানো তুমি আগতকৈ বহুত সলনি হৈছা মালতী হে মই সেই বিয়াৰ আগতে লগ পোৱা তুমি সেই মালতীজনী আৰু এতিয়া হৈ থকা নাই সেই তোমাৰ বিচাৰ বুদ্ধি যদি এনেকৈ থাকে নহয় আহি থকা দিনবোৰৰ কাৰণে কিন্তু বৰ ভাল নহয় কৈ থলো মই গাভৰু কালত ভাবিছিলো এখন সুখৰ সংসাৰ কৰিম এতিয়া সুখটোতো বাদেই সেই ঘৰৰ দৰকাৰী বস্তু এটা ল'ব বিচাৰিলেও উজৰ আপত্তি অন্ত নাই চোৱা মালতী মই সেই ঘৰখনৰ হিত চিন্তা কৰিহে তোমাক এই কথাবোৰ কৈছো সেই তুমিহে ওলোটাকে কথাবোৰ লৈছা বুজিছানে এই তোমাৰ এই সাপ্তাহিক পষেকীয়া আৰু এই মাহেকীয়া গোটৰ কিস্তিবোৰ মই সময়মতে দি আছো হে আৰু এই ঝামেলাবোৰ চপাই লোৱা মানে আমাৰ নিজৰে বিপদচোন কথাবোৰ অলপ ভাবি চাবাচোন তাৰমানে তুমি নিজৰ কথাতে অটল হৈ আছা তেতিয়াহ'লে তুমি যিটো ভাল দেখা সেইটো কৰা আৰু মই যিটো ভাল দেখো মই সেইটোকে কৰিম কাৰণ এই মালতীয়ে কেতিয়াও উকনি ভয়ত চুলি কটা নাই আৰু কেতিয়াও নাকাটেও তেৰি অথনিৰ পৰা তোমাক কথাবোৰ বুজাই আছো বুজি নোপোৱা কিয় তুমি হা হয় তোমাৰ নিচিনা মানুহকে কয় বুজিছা হে নাও পুৰিলো টিঙৰ পৰা নমা মানুহ হা কিছুমানে ঠিকেই কৈছে হয় 3টা বস্তুৰ পৰা হেনো সাৱধান থাকিব লাগে সাপ হয় মিঠামুখীয়া মানুহ আৰু 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 কি নকয় কিয় আৰু সেই তোমাৰ নিচিনা উচ্চাকাংক্ষী তিৰোতা টমটম আহিলে দেখোন কি হ'ল টমটম এৰি পেলাই একেবাৰে বাইকত ধৰিলিহি যে টমটমখন কি কৰিলি হস্পিটেলত আছো দাদা হস্পিটেলত মানে এই মানে মেকানিকক দি আহিছো অলপ দূৰ যোৱাৰ পিছতে কি হয় জানো উশাহটো ছুটি হৈ যায় উশাহটো ছুটি হৈ যায় অ কাৰ এই টমটমখনৰ সেই কথাবিলাক ভালকে বুজাই পোৱা নাই কিয় আকৌ টমটমৰ বেমাৰ বখানিবলৈ আকৌ তই মোৰ ঘৰ ওলালিহি যে নহয় মানে মই বেলেগ এটা উদ্দেশ্য লৈহে আহিছিলো মই আকৌ আপুনি বজাৰলৈ গ'ল বুলিয়ে ভাবিছিলো নবৌ ঘৰত নাই নেকি মোৰ আজি অলপ দেৰি হৈছে অৱশ্যে আচ্ছা কথা এটা কচোন তোৰ সেই বেমাৰী টমটমখনৰ লগত আকৌ এই নবৌৰ কি সম্পৰ্ক মানে এই পইচা কেইটামান দৰকাৰ হৈছিলে নবৌক পোৱালে ভালে আছিলে এই আচলতে টমটমখন বনাবলৈ প্ৰায় 5,000 টকা লাগে বিপদত পৰিছ যেতিয়া বাৰু ঠিকে আছে পইচা বাৰু দিম কিন্তু তইতো জানই মই এটা এই শাক পাচলি বেপাৰীহে আমাৰ সেই পইচাবোৰ সোমাই থাকিলে অকণ অসুবিধা হয় বুজিছ এনেই কিমান মান পইচা লাগিব বাৰু তোক কিমান মান মানে এই নবৌ নাই যদি এই যাওঁ দিয়ক পাছত আহিম আহিছো ঐ পইচা কেইটা লৈ যা আকৌ হ'ব পাছত আহিম দিয়ক আৰে ঐ শুনচোন আহিছো দিয়ক পাছত আহিম দিয়ক এই পইচা কেইটামান ললোৱে যেনিবা ধাৰলে তাতে কি মহাভাৰতখন অশুদ্ধ হ'ল ঐ মনে মনে থাকা হে ঐ ৰাস্তাৰ মানুহক চিঞৰি পেলাই শুনাব নালাগে তোমাৰ মহান কৰ্মৰ কথা কিনো ইমান ডাঙৰ কথাটো হ'ল অথনিৰ পৰা যে আপুনি মোক ইমান খেংখেঙাই আছে তুমি টকা ধাৰে লোৱা কথাটো তুমি লুকুৱাই থবলগীয়া হ'ল কিয় হা আজি সেই তোৰ আহিছে কাইলৈ আৰু আন এজন আহক আৰু বা ক'ত কেতিয়া কি কৰি থৈছে তাৰ কোনো হিচাপ নাই সহ্য নোহোৱা হৈছে মানে
তোমালোকৰনো সহ্য হয় ক'ত? শইকীয়ানীহঁতে কাপোৰ কেইযোৰ লোৱা দেখি আমাৰ সেই চিনাকি বেপাৰী দুপা ময়ো যেনিবা কাপোৰ এযোৰ কম দামতে ললো। তাতেনো একে কি আকাশখন ভাঙি পৰিলে হা? বৰ ভাল কথা বুজিছা, বৰ ভাল কথা। এই গোটৰলে দিয়া টকাৰ কিস্তিৰে তুমি যে সেই মনৰ চখ পুৰাইছা, সেইটো বৰ ভাল কথা। ঘৰখনত কিবা এটা ভাল কৰিব বিচাৰিলে তোমালোকৰ সেই সকা বধা। তোমাৰ এই স্বভাৱবোৰ যেনেদৰে সেই লাহে লাহে ডাঙৰ হৈ আহিছে নহয়, এদিন চাই থাকা এইখন ঘৰৰ সেই টিংপাত, সেই ভিতৰৰ আচবাব আৰু সেই গোহালিৰ গৰু ছাগলী যাতে বিক্ৰী কৰিবলগীয়া নহয়। পাগল কৰি মাৰিছে মোক সিহঁতি। এই জহনি যোৱা টুনটো সেই মানুহটো ঘৰত থকা সময়তহে আহিব পালে।